হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আজি বহুত দিনৰ পৰা ভাবি আছিলোঁ আমাৰ ঘৰৰ ফাৰ্নিচাৰবোৰ পুৰণা হৈছে, নতুন ল'ব লাগিব, কিন্তু পাম ক'ত? মইচোন দেখোন চাইনিং উডছৰ ভিডিঅ' চাওঁ, তালৈকে নহ'লে এপাক গৈ আহোঁ। সেয়ে মই আহিলোঁ ডিব্ৰুগড়ত থকা চাইনিং উডছলৈ। ইয়াৰ টপ ফ্ল'ৰত আছে কাঠৰ ডাইনিং টেবুল, চোফা, বিচনা, ডিভাইন চোফা, ড্ৰেছিং টেবুলৰ লগতে আৰু বহুতো ষ্টক। আমাৰ ছোৱালীবোৰৰনো কিনো, আইনাখন পালে যেন আমাক আৰু একোৱে নালাগে। ইয়াৰ উপৰিও ইয়াৰ মিডল ফ্ল'ৰত আছে প্ৰিমিয়াম কোৱালিটিৰ মাৰ্বলৰ ডাইনিং টেবুল, বিচনা, ড্ৰেছিং। লগতে বাৰু আপোনালোকে দেখিছেনে, এইকেইখন দেখি কিন্তু মোৰ ককা এটা দিনলৈ মনত পৰি গ'ল। লগতে পাব এল চোফা, চোফা কাম বেড আৰু বহুতো ফাৰ্নিচাৰ। লগতে আপোনালোকৰ নিজৰ মন পচন্দৰ ফাৰ্নিচাৰযোৰ কাষ্টমাইজো কৰি ল'ব পাৰিব। ইয়াত ডাইনিঙৰ কালেকশ্যন ইমানেই আছে, মোৰ নিজে কনফিউজ হৈ গৈছে যে মই কোনখন লওঁ কোনখন নলওঁ। মইতো ইয়াৰ পৰা ফাৰ্নিচাৰ লৈ গৈছোৱেই। যদি আপোনালোকে ল'ম বুলি ভাবিছে দেন ডিব্ৰুগড়ত থকা চাইনিং উডছলৈ এপাক আহিব দেই আৰু নিজৰ মন পচন্দৰ ফাৰ্নিচাৰযোৰ লৈ যাবহি।